নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এইটো নতুনকৈ খুলিছোঁ ইউটিউব চেনেল আৰু কিছুমান ভাল লগা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম বুলি ভাবিছোঁ। তাৰ বাবে আপোনালোকে মোক সদায় মৰম আৰু আশীৰ্বাদ কৰিব। লগতে মই আজি বনাবলৈ ওলাইছোঁ ৰঙালাও আৰু মাছৰ তৰকাৰী। গতিকে চাওকচোন মোৰ ৰেচিপিটো গৰম হৈ উঠিল। এতিয়া মই ইয়াতে অলপ পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণমান ভাজি ল'ম। ৰঙা হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ভাজি ভাজি ৰঙা হৈ গ'ল। পিঁয়াজখিনি ভজা হৈ গ'ল। ইয়াতে মই এড কৰিম 1 চামুচ হালধি। এখন চামুচেৰে 1 চামুচ হালধি দিছোঁ। এতিয়া ইয়াতে 1 চামুচ আদা নহৰু দিম। নহৰু আদাখিনি ভাজি হ'লে মান ধনিয়া কাটি থৈছিলোঁ। আদা নহৰুখিনি ভজা হৈ গ'ল। এতিয়া মই ৰঙালাও আলুখিনি দি দিম ইয়াতে। ইয়াতে 2টা কেঁচা জলকীয়া দি দিছোঁ। তেলত জলকীয়া দিয়া নাই কাৰণ ফুটিলে গাই চাই পৰিব পাৰে। ইয়াতে এতিয়া মই নিমখ এড কৰিম। নিমখ 1 চামুচ দিলেই হ'ব। পিছত জোখটো চাই মেলি আকৌ দিম লগা হ'লে। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিম। একেবাৰে চিম্পুল আৰু সহজ। একেবাৰে সহজতে বনাব পাৰিব। ৰঙালাওটো মিঠা, সেইবাবে চেনি এড কৰা নাই। এতিয়া অকণমান ঢাকি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত থৈছোঁ। চাওক বন্ধু বান্ধৱীসকল, 2 মিনিটৰ পিছত ঢাকনখন আঁতৰাই চাইছোঁ। আকৌ এবাৰ লৰাই দিওঁ। ইয়াতে দি দিম কাটি ৰখা বিলাহী। 2টা বিলাহী লৈছিলোঁ মিডিয়াম চাইজৰ। টেঙাটো অলপ কম আছে, সেইবাবে 2টা দি দিছোঁ। এবাৰ ঢাকি দিম বিলাহীখিনি সিজিবৰ কাৰণে। পুনৰবাৰ ঢাকনখন আঁতৰাই চাম। এতিয়া ইয়াতে মই নিজৰ জোখমতে পানী দি ল'ম। তিনি বাটি পানী দিছোঁ ইয়াতে। অকণমান উতলিবলৈ দিম। তাৰপিছত ইয়াতে মাছ দিম। আমাৰ ঘৰত বেছি মানুহ নাই, গতিকে মই 4 পিচ মাছেই ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো অলপ বঢ়াই দিম আৰু উতলিবলৈ দিম ঢাকোন মাৰি। এতিয়া অলপ সময় উতলিবলৈ দিম। বন্ধু বান্ধৱীসকল, পুনৰবাৰ মই ঢাকনখন গুচাই তৰকাৰীখিনি চাইছোঁ। ৰঙালাও অলপ ভাঙি দিছোঁ। ইয়াতে এতিয়া মই মান ধনিয়াৰ পাত দি পেলাই অলপ সময় উতলাই নমাই দিম। এয়া মই এতিয়া মান ধনিয়াৰ পাত দি দিছোঁ। সহজতে বনাব পৰা ৰেচিপি। এতিয়া মই আকৌ ঢাকন মাৰি দিম, অকণমান সময় উতলিবলৈ দিম। এয়া চাওক বন্ধু বান্ধৱীসকল, মোৰ তৰকাৰী ৰেডি।
ভাল পালে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে আজিলৈ আহোঁ। ধন্যবাদ।